কি ক'ব ছাৰ আজি আজি আমাৰ ওদালগুৰি জিলা হিচাপে আমাৰ BPF দলৰ যিমানটা উইংছ আছে চেল আছে সিহঁতক লৈ পেলাই এটা ৱৰ্কশ্বপ জাষ্ট আমাৰ BTC কি হৈ আছে হোৱা নাই সেইবিলাক কথা আমি জনাই দিছোঁ আৰু BPF দল হিচাপে আজিৰ দিনত ৰাজনৈতিকভাৱে কেনেকৈ চলি যাম ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। যেনেকুৱা আমি ভাবি অতি সোনকালে চেম ছাৰক আমি যিমান MCLA আৰু MLA আছে আমাৰ BPF দলৰ একেলগে যাই পেলাই অফিচিয়েলি লগ কৰাৰ কথা। আমি সময় পোৱা নাই, ডেটটো আমাক দিয়া নাই, তথাপিও আমি নিশ্চয় এদিন আমি সময় পাম। ইছ্যুবিলাক হ'ল যেনিবা এই যে 16টা ডিপাৰ্টমেণ্টক লৈ পেলাই আমি আলোচনা কৰিম বা আমাৰ বেলেঞ্চ ব্লকৰ কথাটো লৈ পেলাই আমি আলোচনা কৰিম বা BTC গাঁও কৰ্পৰেটৰ কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিম। মুঠতে আচলতে হয় না নহয় সেইবিলাক গোটেই কথাটো লৈ পেলাই আমি আলোচনা একবাৰ কৰিব লাগিব চেম ছাৰৰ লগত, তেতিয়াহে আমি ক্লিয়াৰ হ'ব 16টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈছে এইটো কেনেকুৱা ধৰণৰ। আৰু আজি প্ৰমোদ বৰাই BTCত এই 10 মাহত কিমান কোটি ছাপ্লাই দিছে, কি কাম কৰি আছে কৰা নাই সেইবিলাক গোটেই ডিটেইলছ আমি দিম। আৰু প্ৰমোদ বৰাই সেইদিনা এছেম্বলিত আমাৰ MCLA সকলে যিখিনি কথা সুধিছিলে সেইবিলাক এনচাৰটো কেনেকুৱা দিছে এইবিলাক আমি জনাই দিম চেম ছাৰক। ছাৰ এই প্ৰমোদ বৰাই আজি কেইদিনমান আগতে কৈছে যে যদি BJPৰ লগত মানে BPFৰ চামিল হয় তেতিয়াহ'লে মই বিকল্প চিন্তা ভয় খাইছে নেকি? এইবিলাক কথা প্ৰমোদ বড়োৰ কথা হয়, এইবিলাক মোৰ কথা নহয়। প্ৰমোদ বড়োই যদি কৈছে প্ৰমোদ বড়োৰ পৰা আপোনালোকে ক্লিয়াৰেশ্যন লওক। আপোনাৰ ছাৰ কিবা বুজাবুজি হৈছে নেকি? চেম ছাৰৰ লগতো আমি আজি যদি মই সময় পাই টেলিফোন কৰিলে চেম ছাৰৰ কথা পাতিম। মিত্ৰতাৰ প্ৰসংগত কিবা কথা আলোচনা নাই, আমি আগৰ যিহেতু ভাল এটা ৰিলেশ্যনশ্বিপ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ আছে, চেম হোৱা আগৰ পৰাই আমি একেলগে চৰকাৰ 15 বছৰ কংগ্ৰেছৰ দিনত আৰু এই BJPৰ দিনত তো একেলগে চৰকাৰ চলাই বিগ ব্ৰাদাৰ নেকি হিমন্ত বিশ্ব শৰ্মা? এইবিলাক ইংলিছ শব্দটো মই বুজি নাপাওঁ। মুঠতে কথা সেইটোৱে যে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ ভাল এটা ৰিলেশ্যনশ্বিপ আছে, পাৰ্চনেলি হওক মুঠতে। আৰু আমি সেইদিনাও কৈছোঁ যে আমি BPF দলে BJP দলৰ সভাপতি ডাঙৰীয়াৰ লগত আমাৰ কোনো আজিলৈকে ফৰ্মেল আলোচনা হোৱা নাই। এইখিনি কথাও আমি কৈছোঁ, জনাই দিছোঁ আপোনালোকক সেইদিনাই। আৰু চেম ছাৰৰ লগত কিন্তু আমাৰ প্ৰায় কথা চলি থাকে। ছাৰ BTC পৰিষদত আপোনালোকৰ যিবিলাক তাৰিখত আছে তেখেতসকলে কিন্তু সেই মিটিঙত নবহে, কাৰণ যিবিলাক এছেম্বলি হৈ আছে তাত আমাৰ এছেম্বলিত আমাৰ সেই আগত বহা নাছিলে, এইবাৰ বহিছে আৰু বহুত প্ৰশ্ন কৰিছিলে, এনচাৰটো দিব পৰা নাই প্ৰমোদ বড়োই। আৰু আগত যিবিলাক আপোনাৰ চাকৰি দি গৈছিল, যিখিনি আমাৰ এই মানে আমাৰ চাৰ্কিট হাউচ হওক বা বজন গেষ্ট হাউচ, তেওঁলোক আজিলৈকে কিন্তু একো কৰা নাই। গেষ্ট হাউচ বস্তু প্ৰমোদ বড়োই এই 10 মাহত ইমানলৈকে সোমাবই পৰা নাই। BTC কি বস্তু সি একোই জানা নাই এতিয়ালৈকে। চাপ্লাই দি আছে নে খালি চাপ্লাই দিব পাৰে সি। এই 10 মাহত 280 crore 300 কোটি এনেকুৱা চাপ্লাই দিয়াটো মামুলি নাকি? আমি বছৰতে এনেকুৱা নিদিয়ে। কৰাপশ্যন হৈছে বুলি ভাবিছে? কৰাপশ্যন হৈছে হোৱা নাই, এইটো অফিচাৰসকলে জানে। মই তদন্ত বিচাৰিব নেকি আপোনাৰ? তদন্ত নিজে কৰি লৈ আছে।